Welcome back to my second channel HTC Hanif Tech channel. আপুনি আপোনাৰ চেনেলৰ বেনাৰ কেনেকৈ লগাব সেই বিষয়ে আমি আপোনালোক স্টেপ বাই স্টেপ দেখাই আছো। ফাৰ্ষ্টত আপুনি ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত যাই কেনে গুগলত সাৰ্চ কৰিব youtube.com সাৰ্চ কৰি কৰ্নাৰত 3 ডট বুলি আছে 3 ডটত ক্লিক কৰিলে ডেস্কটপ সাইটত ক্লিক কৰিব। ডেস্কটপ সাইটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। আপোনাৰ কৰ্নাৰত লঘু আছে, লঘুত ক্লিক কৰিব। লঘুত ক্লিক কৰাৰ পিছত আপোনাৰ ইউটিউব ষ্টুডিঅ'ত যাব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা পেজ আহিব, যিখন পেজত আপোনাৰ কৰ্নাৰত কালাৰ বুলি লিখা আছে, কলমৰ নিচিনা, সেইটোত যাব। সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পাছত আপোনাৰ এইটো মাজতো যাব ব্ৰেণ্ডিঙত যোৱাৰ পিছত তলত দিয়া আছে চেঞ্জ বুলি আছে। ইয়াত আপুনি যিকোনো এটা বেনাৰ লগাওক। ফটো সিলেক্ট কৰক। যেনেকুৱা ধৰণৰ মই এটা কিতাপৰ পিকচাৰ ললো। এই ফটোটো সেভ কৰিম। এতিয়া এইখিনি হৈ গ'ল। এতিয়া কৰ্নাৰত সেভ বুলি লিখা আছে, সেভ কৰি দিলেই আপোনাৰ চেনেলত বেনাৰ সাকসেসফুলি হৈ গ'ল। এতিয়া আপুনি আপোনাৰ চেনেলত যাওক। এতিয়া মোৰ চেনেলত যাই দেখাই আছো। এতিয়া সাৰ্চ টোটেলি চেঞ্জ হৈছে। আগতে আছিল বেলেগ এটা ফটো, এতিয়া বেনাৰ কিতাপৰ ফটো। যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে অৱশ্যই সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু এটা লাইক কৰক। বাই।